হেল্ল' বন্ধুসকল, মই সঞ্জীৱ। তোমালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' বন্ধু বান্ধৱীসকল, তোমালোকৰ কাৰণে এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হয়। যিসকল বন্ধু বান্ধৱীয়ে নেকি বৰ্তমান আছাম ফৰেষ্ট বেটেলিয়নৰ যিখিনি ড্ৰাইভাৰ হওক, ড্ৰাইভাৰ কনষ্টেবলত হওক চিলেকশ্যন হৈছে তোমালোকে স্কিল টেষ্ট দিবৰ কাৰণে, ঠিক আছে। চ' বন্ধু বান্ধৱীসকল, তোমালোক সকলোৱে বৰ্তমান ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টবোৰ দি থৈ আহিলা, এপ হওক বা ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভাৰৰ, ঠিক আছে। চ' এতিয়া ফাইনেলি আমাৰ ড্ৰাইভাৰৰ কাৰণে স্কিল টেষ্টৰ কাৰণে কি হৈছে যে স্কিল টেষ্টৰ কাৰণে চিলেকশ্যন হৈছে। আৰু যিসকল কেণ্ডিডেট চিলেকশ্যন হৈছে বৰ্তমান, চ' সকলোৰে ক'ত হ'ব যে মাণ্ডাকাটা স্থিত কামাণ্ডো বেটেলিয়ন কেম্পৰ CJIW স্কিলত আমাৰ কি হ'ব স্কিল টেষ্টবোৰ ল'ব, ঠিক আছে। আৰু তাতে তোমালোকক উল্লেখ কৰিছে যে অকল ড্ৰাইভিং স্কিল টেষ্ট লগতে স্কিল টেষ্ট ল'ব ড্ৰাইভাৰ, ঠিক আছে। চ' কিন্তু তাৰ আগতে তোমালোকক এটা কথা জনাওঁ যে তোমালোকে যেতিয়া আছাম কামাণ্ডো বেটেলিয়ন CIZW স্কুলত তোমালোকৰ যিবিলাক স্কিল টেষ্ট দিবলৈ যাবা, ঠিক আছে, তাতে কিন্তু কোনো ধৰণৰ ফিল্ডত নিদিয়া মানে গাড়ী চলাবৰ কাৰণে। চ' আমি যেতিয়া ADRDত আমি স্কিল টেষ্টবোৰ দিছিলোঁ, চ' তাতে কি হৈছিলে যে একোখন মানে স্কুল বা কলেজৰ ফিল্ডত আমাৰ কি হৈছিলে স্কিল টেষ্টবোৰ লোৱা হৈছিলে, ঠিক আছে। আৰু তাতে আমাৰ কি কৰিছিলে যে ট্ৰেক বনাইছিলে, ইউ ট্ৰেক বা এছ ট্ৰেক এনেকুৱা ধৰণৰ ট্ৰেক বনাই কিনে আমাক কি কৰিছিলে যে এই স্কিল টেষ্টবোৰ লৈছিলে, ঠিক আছে। কিন্তু আৰু আমাৰ যেতিয়া স্কিল টেষ্টবোৰ লৈছিলে ADRDত স্কিল টেষ্ট লওঁতে আমাৰ কি হৈছিলে যে ড্ৰাইভাৰ লগত নাছিলে, MV এজন লগত নাছিলে, ঠিক আছে। কিন্তু আছাম কামাণ্ডো বেটেলিয়নত যেতিয়া তোমালোকে এই কেম্পত যেতিয়ালৈকে আমাৰ স্কিল টেষ্টবোৰ দিব পাৰিবা, ফৰেষ্ট বেটেলিয়নৰ ড্ৰাইভাৰ হওক, কনষ্টেবল ড্ৰাইভাৰ হওক, ঠিক আছে। চ' সেই তাতে কিন্তু এটা ছিষ্টেম হ'ব, কি হ'ব যে তাতে কোনো ধৰণৰ ফিল্ডত নিদিয়ে, আমাক কৈ দিব যে আছাম কামাণ্ডো বেটেলিয়নৰ যিটো কেম্প মানে যিটো ট্ৰেইনিং চেণ্টাৰ আছে, যিখন বেৰাত এটা ব্লেক পেন্থাৰৰ ফটো আছে, আৰু সেই ফটোখন পাৰ হৈ যায় 100 মিটাৰ দূৰত মানে কি আছে আমাৰ স্কুলখন আছে, CWIJ এনেকুৱা যিখন স্কুলৰ নাম মেনশ্যন হৈছে সেই স্কুলখন আছে, ঠিক আছে। আৰু সেই স্কুলত আমাৰ স্কিল টেষ্ট ল'ব, আৰু সেই স্কুলত স্কিল টেষ্ট লওঁতে আমাক কোনো ধৰণৰ ফিল্ডত নিদিয়ে, ঠিক আছে। আমাক কেনেকুৱা দিব যে এই স্কুলখনৰ পৰা প্ৰায় 50 মিটাৰ অন্তৰত এটা ৰাস্তা এটা আছে, ঠিক আছে। মানে আমি সেই ৰাস্তাটো সোমাম, আকৌ সেই ৰাস্তাটোত আমাৰ কিবা স্কিল টেষ্টবোৰ দিব, আৰু সেই ৰাস্তাটো আছে পাহাৰত, ঠিক আছে। চ' তোমালোকে যেতিয়া এখন সৰু ফিল্ড আছে প্ৰায় 200 মিটাৰ বা 100 মিটাৰ এনেকুৱা ডিষ্টেঞ্চ স্কুৱেৰ ফুটত এখন ফিল্ড এখন আছে, সেই ফিল্ডৰ পৰা গাড়ীখন লৈ আহিব লাগিব। আহি পিনে আমাৰ যিটো ৰাস্তা আছে ন, সেই ৰাস্তাটোৰ প্ৰথম আহি এটা আপ পাব, সেই আপটো পাৰ হৈ নেক্সট অলপ প্লেন ৰাস্তা, আকৌ আপ এনেকুৱা ধৰণৰ এটা ৰাস্তা আছে, ঠিক আছে। মানে সৰু ৰাস্তা, ওৱান ৱে ৰাস্তা এটা আছে, আৰু সেই ৰাস্তাটো প্ৰায় গাড়ী চাড়ী নাহে, হয়তো মাজে মাজে বাইক আহিব পাৰে, আৰু ৰাস্তাত কাম কৰি থাকে মানে সৰু সুৰা প্ৰজেক্টৰ কাম চলি থাকে, মানুহে কাম কৰি থাকে। চ' তাতে আমাক গাড়ীবিলাক চলাব দিব, ঠিক আছে। আৰু তোমালোকৰ এটা কথা কওঁ, তাতে 100% বুলেৰো দিব, ঠিক আছে। কিন্তু 10% মানে স্কৰ্পিঅ দিয়াৰ চান্স থাকে, কাৰণ আমি যেতিয়া তাতে মই অলৰেডি 2বাৰ দিলোঁ, একবাৰ কামাণ্ডোত দিলোঁ, একবাৰ এখন পুলিচত দিলোঁ ড্ৰাইভাৰ, কিন্তু তাতে মই এবাৰ স্কৰ্পিঅ পাইছিলোঁ, এবাৰ মই বুলেৰো পাইছিলোঁ, ঠিক আছে। তোমালোককো মানে 90% বুলেৰো ধৰিব পাৰা, 10% স্কৰ্পিঅ ধৰিব পাৰা, ঠিক আছে। কিন্তু স্কৰ্পিঅ আৰু বুলেৰোৰ ভিতৰত গাড়ী চেঞ্জ নকৰে, সেই দুখনে গাড়ী থাকিব, আৰু তোমালোকক এই বুলেৰো বা স্কৰ্পিঅত তোমালোকক চলাব দিব। আৰু যিহেতু ৰাস্তাত চলাব দিব, তাতে তোমালোকক ৰাস্তাটো আপ ডাউন এনেকুৱা ৰাস্তা আছে, আৰু সেই আপ ডাউনত তোমালোকক ৰখিব দিব, তাতে প্ৰশ্ন সুধিব। লগতে আৰু এটা কথা কওঁ, তোমালোকৰ লগত ড্ৰাইভাৰ বহিব, আৰু লগতে আমাৰ যেনেকুৱা পিচ চিটটো ন, সেই পিচ চিটটোত কি বহিব, MV এজন বহিব, ঠিক আছে। MV এজন মানে তোমালোকৰ সকলোবোৰ কথা ন'টিচ কৰি যাই থাকিব, আৰু ন'টিচ কৰাৰ পিছত তোমালোকক নাম্বাৰ চিষ্টেম দি যাই থাকিব। লগতে ড্ৰাইভাৰজনে তোমালোকৰ ওচৰত বহি থাকিব, এই চিটটো যে এই চিটটো ড্ৰাইভাৰজন বহিব, এই চিটটোত তুমি বহি গাড়ীখন চলাব লাগিব, ঠিক আছে। এনেকুৱা ধৰণৰ চিষ্টেমবিলাক হ'ব। আৰু তাতে তোমালোকে যেতিয়া স্কিল টেষ্ট পাছ কৰিবা, তাৰপিছত বাইক চলাব দিব, বা হয়তো নিদিব পাৰে বাইক চলাব, কিন্তু যিসকল বন্ধু বান্ধৱে হেভি লাইচেঞ্চ শ্ব' কৰিছা, সেই সকলো বন্ধু বান্ধৱীক কি দিব যে এখন ডাঙৰ গাড়ী চলাব দিব, ঠিক আছে। চ' বাছ মানে আল্ট্ৰা বা বাছ চলাব দিব, লগতে যিবিলাক 4 হুইলাৰ লাইচেঞ্চ শ্ব' কৰিছা সেইবিলাকক হেৰি চলাব দিব, কি আছিলে বুলেৰো চলাব দিব, ঠিক আছে। চ' এইটো আছিলে সৰুকৈ ইনফৰমেশ্যন, কিন্তু তাতে কোনো ধৰণৰ ফিল্ডত নিদিয়ে, তাতে একদম ৰাস্তাত দিব। তো সেইটো কাৰণে তোমালোকে ফিল্ডত দিব বুলি নাভাবিবে, যে ৰাস্তা দিব ডাইৰেক্ট। আৰু ৰাস্তাটো কি হৈছে পাহাৰৰ ৰাস্তা, আপ ডাউন হয়, একা বেকা হয়, টাৰ্ণিং আছে বহুত, আৰু যিটো জেগাত আমি গাড়ীখন ঘূৰাম ন, য'ত আমাৰ গাড়ীখন ঘূৰাব তাতে এনেকুৱা ডাউনত নামি যাব লাগিব, ঠিক আছে। এনেকুৱা আপত যদি এনেকুৱা 4 আছে, তাতে ডাউনত নামি যায়। চ' তাতে 4টা ৰাস্তা আছে, মানে 4টা নহয় 3টা ৰাস্তা আছে, এটা নামি যাওঁ, এটা উঠি যাওঁ, এটা এইফালে বেক চাইডে কৰা। চ' সেইখিনি তোমালোকক গাড়ীখন ঘূৰাব দিব, নেক্সট লৈ কিনে পাৰ্কিং কৰি গাড়ীখন থ'ব লাগিব, ঠিক আছে। চ' এইটোৱে আছিল সৰু ইনফৰমেশ্যন। তো তোমালোকে যদি ৰাস্তাত যদি চলোৱা নাই, পাহাৰত যদি চলোৱা, অলপ ট্ৰাই কৰিবা, লগতে পাহাৰত চলোৱা চিষ্টেমবিলাক জানি ল'বা। চ' সেইটো আছিলে, ঠিক আছে। চ' গাইজ এইটো ভিডিঅ'ত এইটো সৰুকৈ ইনফৰমেশ্যন। যদি ভিডিঅ'ত ভাল লাগিছে সৰুকৈ লাইক এটা কৰিব, যদি এতিয়ালৈ চেনেল ছাবস্ক্ৰাইব কৰি ৰখা নাই, তো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ টেকনিকেলি ভিডিঅ'ৰ লগতে তোমালোকৰ জব ইনফৰমেশ্যন আপডেটৰ কাৰণে, ঠিক আছে। চ' গাইজ আজিলৈ বিদায়, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় হিন্দ, জয় অসম, বন্দে মাতৰম, বাই বাই।